चिरां जिल्ला सावस्रि बिफान आरो दिसानि हेफाजाबाव बानजायनाय जादों बुहुमनां एड्स सान। सावस्रि बिफाननि मावख'गिरिफोर, दिसानि मावख'गिरिफोरजों लोगोसे गोबां फरायसाफोरा ओंखारनानै देहानि सांग्रांथि आरो महामारिनि हेंथायै स्ल'गान होनानै लामा लामा सांग्रांथि होनायखौ नुनो मोन्दों। বিশ্ব এইডছ দিৱস আজিৰ দিনটোত মানুহক সজাগতা কৰাৰ কাৰণে এই দিৱস পালন কৰা হয়। কিন্তু এই যোৱা 2 বছৰৰ পেণ্ডেমিকৰ কাৰণে এইডছৰ যিটো ভয়াৱহতা এইটো যথেষ্ট তল পৰি গৈছে। এই সন্দৰ্ভত কি ক'ব? এই দুবছৰ আমি এইডছ কণ্ট্ৰল মানে ৱৰ্ল্ড এইডছ ডে আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, যিহেতু সেই সময়ত ক'ভিডৰ প্ৰট'কল মানি চলিবলগীয়া হৈছিলে আৰু গেডাৰিংটো যিহেতু আমি কৰিবলৈ বিচৰা নাছিলোঁ, সেইকাৰণে এই দুবছৰত আমি পঠিয়াব পৰা নাছিলোঁ। এতিয়া আমাৰ ক'ভিডটো আমাৰ কণ্ট্ৰলত আহিছে। অলৰেডি ভেকচিনেশ্যনো আমাৰ প্ৰায় 100% কভাৰ হ'বলৈ বেছি সময় নালাগিব আৰু বেছি দিন নালাগিব। সেয়া ইফালে আমাৰ পজিটিভ ৰেটটো এতিয়া কমিলে। আজি 10 দিনত আমাৰ পজিটিভ ৰেট এতিয়া চিৰাং ডিষ্ট্ৰিক্টত 0.03%। গতিকে এইটো চিটুৱেশ্যন দেখি পেলাই আমি এইবাৰ ৱৰ্ল্ড এইডছ ডে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু আজি আমাৰ এইটো শোভাযাত্ৰা আছিলে, আমি শোভাযাত্ৰা কৰি পেলাই এয়া আহি সভাকক্ষত উপস্থিত হৈছোঁ। আমি ইয়াতে এৱাৰনেছ মিটিংটো পাতিম। আমাৰ বিভিন্ন স্কুলৰ পৰা অহা ষ্টুডেণ্টখিনি আছে, আশাকৰ্মী আছে, নিমন্ত্ৰিত অতিথিবৃন্দ আছে আৰু আপোনালোকৰ প্ৰেছৰ মোৰ বন্ধুসকল আছে। গতিকে আমি আকৌ সেই সজাগতাটো আজিৰ পৰা